Hello everyone, welcome back to my first vlog. So আজি মই যাম মানে অৰুণাচল প্ৰদেশৰ যিটো টাৱাং ডিষ্ট্ৰিক্টত যাম। মই অকলে যাম, মোৰ লগত কোনো নাই মানে ৰুমতো আজি অকলে আছোঁ। মোৰ দাদা থাকে মানে দাদা আজি অহা নাই, মানে দাদা পুৰা গৈছে। মই গৈ আছোঁ টাৱাং ডিষ্ট্ৰিক্টত, টাৱাং চানমাৰ্গ। তো চাইছে আপোনালোকে কোনেও নাই ৰুমত, অকলে আছে। এতিয়া বাজে টাইম হৈছে ৰাতিপুৱা 5:13 বাজে। গাড়ী আছে মোৰ 5:30। তো 5:30 গাড়ী আছে, সেইকাৰণে ওলাব লাগিব সোনকালে। তো আগতে মোৰ চাৰ্জাৰটো ভৰাই লওঁ, উপায় নাই হ'ব, ভালকৈ থৈ লওঁ আৰু উপায় নাই। চাৰ্জাৰটো সকলো সময়ত লৈ যাবই লাগিব। আৰু টিকেটটোতো আপোনালোকে চাইছে, টিকেট ৱে টু টাৱাং, গুৱাহাটী টু টাৱাং যাম আৰু চাওঁ আৰু কেনেকুৱা লাগে। সকলোৱে কৈছে যে যাব লাগিব, সেইকাৰণে মই আৰু গৈ আছোঁ। চাওঁ কেনেকুৱা লাগে। বাৰু গৈ আছোঁ এতিয়া। ওলাই আছোঁ মানে ৰুমত তালা মাৰি গৈ আছোঁ। চাই থাকিব, গেটটো খুলি লওঁ। ৰাতিপুৱাৰ মই এতিয়া ওলাই আছোঁ। ৰাস্তাত একোৱে নাই, কোনেও নাই। মানে ৰাতিপুৱা গুৱাহাটী টাউনত আৰু কোনে থাকিব, মইহে অকলে ওলাইছোঁ। চাই আছে সেইপিনে কোনেও নাই, এইটোৱে মোৰ চাই থাকিব জাৰ্ণি। কি যাব অৰুণাচল প্ৰদেশলৈ। International driver, this is International driver. So आपने सब This is my car and I'm going to Tawang. या ये वाला हमको ले जाएगा भैया, ठीक है। आप देख के रहिए, आगे आगे मिलते हैं। क्या होता है रिंग देखिए। रोड। ओके।